সকলোকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। তো গাইজ আজি ঘৰত মানে কিবাকিনি চব্জি লগাম, খেতি কৰিম। তো গাইজ কি খেতি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কোনে কোনে মোৰ নিচিনাকৈ খেতি কৰে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. চাই লওক আজি পূৰা খেতি হ'ব। তাহলে ৰঙালাও, ভাত কেৰেলা আৰু কিবা কিবি আছে। আৰু এইখিনি লগাম, ভিন্দি আছে, তিয়হ, জিকা, লেচেৰা, ইফালে আছে কিবা কিবি আছে আৰু বিলাহী। এই আগতে লগাই গৈছিলোঁ বিনছ, এতিয়া নাই আৰু। কিবা কিবি আছিল এতিয়া বহুত লগাই গৈছিলোঁ, বৰ্তমান একোৱেই নাই আৰু, চব চেছ। নতুন শাক ৰুব লাগিব। খালি ছুটি আহিলে বেলেগ নাই, খালি শাক ৰুৱে কাম মোৰ, চাফ চাফাইৰে কাম। বাকী আজি এইখিনি লগাম। বেঙেনা আছে, এইটো তেজপাত হয়, আমি তেজপাত বুলি কওঁ। আপোনালোকে কি বুলি কয় গাইছ কমেণ্ট কৰি জনাব দেই। এইটো নেমু টেঙা, কঁঠাল, এইফালে নাৰিকল, এইবিলাক সৰু সৰু ঢিপ বনাই থৈ দিছোঁ মাটি, এতিয়া ৰুব লাগিব আৰু। এইফালে ৰঙালাও, এইফালে বেঙেনা লাগি আছে, লোকেল বাগানা। আমি বেঙেনা নকওঁ আকৌ, বাগানাহে কওঁ, বাগানা। আমাৰ ভাষাবিলাক বেলেগ। এইফালে গোবৰ সাৰ আনিছোঁ কালি 2 ঠেলা, এতে 1 ঠেলা, এতে 1 ঠেলা। হালধি ৰুম আৰু আদা। এতে ৰুবি না? আমাৰ মা আহিছে, মা। এতে ৰুম এই দুই লাইনত না। কেমেৰাটা ধৰ, মোবাইলটা ধৰ তই। कैमरामैन हो वाला बड़ा हरामी हो बेटा। जंगल হৈছে সাফ কৰিব লাগিব, জংগল মহা কি এই চিকা 3ডাল লাগে দাদাই আনা। এই চৰে খচৰা সেইকাৰণে মই থৈছোঁ, চৰে খচৰাৰ কাৰণে জংগল ভাল হেৰি সেইকাৰণে মিলাই দিয়া আকৌ পানী দিব লাগিব। মটৰডাল আনি পাইপডাল আনিহেঁতেন এইবিলাক কাটি দিব লাগে, বস্তু নুৰাতে খাৱাই দিব লাগে। এনেকৈ দীঘলা কৰি পেলাই দি পাহৰি সেনেকৈ দিম, বেছি নালাগে, ইয়াতেহে মিলিব। এই হেৰি কৰি দিবি, ফাক ইমান বেছি হেৰি কৰি নেদবি। ভেন্দি লগাই আছোঁ আমি, ভেন্দি
ভেন্দি কয় না ভিন্দি হিন্দীত কয় ভিন্দি নাকি আমি কওঁ ভেন্দি লোৱাৰ আছামৰ ভাষা খাতাৰনাক সিফালে কি কয় সিফালে কি কয় দাদা হাঁহি মৰে তাতে মোৰ লগত থকা একজন আছে যোৰহাটৰ তাই কি কয় তাই কি কয় মই একদিন ক'লোঁ হেৰি ইয়াক ফোন কৰি আছিলোঁ মই বিয়া খাব যাৱা না কি কৰিব যাৱাতে মই ক'লোঁ কাই যাবি মই ক'লোঁ কাই যাবি তাই এইবাৰ হাঁহি মৰব লাগা মই আৰু কিয় হাঁহি আছা বুলি ক'লোঁ কাই কোৱা তাৰমানে যোৰহাটৰ ফালে কয় কোন আপাৰ আছাম চাইডত কয় কোন যাব যোৰহাট চাইডত তো দাদাজনে মানে হাঁহি পাগল হৈ গৈছে আমি কওঁ কাই गजब बेइज्जती है কাকাই ভাষা খাতাৰনাক লোৱাৰ আছামত আমি কওঁ কাই সিহঁতে কয় কোন এটা উলাইছে কচু যাব কি কৈছো খাও এই খাওয়া আহিনা কচু গতিকে আহিন মাহ কিনি আনি খাই গুটি চব আহিনা কচু গুটি চব এই আজ দেখাব আমি কচু আহিনা কচু এক লাইন হৈ গ'ল ৰোৱা এটা লাইন হ'ল আৰু এটা লাইন বাকী কচু গাছ লাগাব সাৰ দিব লাগিব আমাৰ দাদা এটা হালধি ৰুব লাগিব এইফালে ৰুব লাগিব হালধি ৰোৱা হৈ গ'ল এইবাৰ পানী দি আছোঁ মাটি একদম উখাৰ মাটি আগতে চিচি ল'ব লাগিব পানী নিদিলে গুটিগিলা শুকাই যাব না সেইকাৰণে অলপ পানী দি আছোঁ মই দিয়া নাই দাদাই দি আছে আৰু গাইছ এটা বস্তু দেখাম হা আমাৰ মায়ে কি কৰিল এইটা বস্তু দেখছে না বাগানত এডাল ৰছী বান্ধি থৈ দিছে এটা বোলে সচ থ'ব সচ বেলেগে যাতে ছিঙাই নেদে চিন থাকে সেইকাৰণে এটা বাগানত গাঁঠি মাৰি থৈ দিছে समझ रहे हो आप समझ रहे हो বুদ্ধি খাতাৰা গাঁৱৰ মানুহৰ বুদ্ধি বহুত খাতাৰনাক বুদ্ধি আছে দেই হাইচাতি বুন চাটনি খাব বহুত ভাল লাগে চেণ্ট আহে বহুত এইটো হ'ল নেমু টেঙা বুলি কয় এতিয়া কি টেঙা নাখি নাখি টেঙা টেঙা মাছেদি খাই ভাল লাগে এইটা নাখি টেঙা মাছৰ লগত খাব ভাল লাগে টেঙা হয় গাঁৱৰ মানুহ চব্জি নিকিনিলেও হয় খেতি কৰিলে সৰু সুৰা এইবিলাক কল আমাৰ হৈ গ'ল ভেন্দি ৰোৱা 3 লাইন হৈ গ'ল 3টা লাইন এইবাৰ মায়ে ৰুই আছে কচু বিৰাট খাওক লাগি নাখাওক কচু বিৰাট ৰুই समझ रहे हो आप समझ रहे हो আহিনা কচু কি কচু নাম আহিনা কচু অলপ নধৰে ইটা কচু এই সেইখিনি ৰোৱা হ'ল এই মাহ আছেই আৰু কি আছে পানী আছে না আৰু বৰপতি ঢালি দিবি যে আৰু দিয়ে এটা তলত ঢালি চাপি নে তাতে কিয় দাওয়ান বাবা লাগে
এই চাফা কৰি আছে শাক ৰুবাৰ কাৰণে সেইখিনিও চাওঁ মই পেলাই দিওঁ সেইফালে পেলাই দিওঁ জংঘল তেললো এটা ইয়াতে 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 এটা মাজতে এটা ইয়ালে এটা ইয়াতে এটা মানে মাটি দি মানে উঠি গ'লে অলপ জাপি থ'ব আৰু ওলাবাৰ কাৰণে জানা যায় জিকা এতিয়া তিয়হ গাইছ এইটো যে ডাব্বাত যে চাহৰ কি বোলে পানী খোৱা গিলাজত তিয়হ আৰু কি আছিল জিকা জিকা এইবাৰ ডাব্বাটো কাটি এই ডাব্বা কাটি বঢ়িয়াকৈ এই গোবৰ সাৰ আৰু মাটি দি তিয়ৰ গুটি দি বঢ়িয়াকৈ গিলাজত প্ৰথমতে দি লৈছে তাৰপিছত গিলাচটো কাটি ইয়াত লগাই দিলোঁ बड़ा हरामी हो बेटा বাস এতিয়া তিয়হ আৰু জিকা একেলগে দিছোঁ তাৰপিছত এইটো টিপত আছে তিয়হ এতিয়া আছে বৰপতি এতিয়া বৰপতি তাত আছে ভিন্দি অলপ পানী দি দিম পানী দি আছে তো গাইছ আমাৰ শাক ৰোৱা হৈ গ'ল বাকী 3-4 মান বাকী আছিলে ৰুই দিলোঁ তিয়হ আছিলে বাকী ইয়াত 3 ডাল আৰু ইয়াত 3 ডাল ৰুই দিলোঁ বাকী এইবিলাক আগৰে আছে ডাঠা বুলি কওঁ আমি এইবিলাক যিটো ইয়াত ঠাৰিটো খায় পাতবিলাকো খাব পাৰে তো ডাঠা হয় বাকী ঘৰতে এনেকৈ সৰু সুৰাকৈ খেতি কৰা হয় বজাৰৰ কিমান কিনি খাব তো ঘৰৰ হ'লে অলপ মানে পিয়ৰ ঔষধ নিদিয়া শাকো মাজে মাজে খালে মানে ভাল তো আজি এইখিনিয়ে ঘৰত মই কি খেতি কৰিলোঁ আহি এইখিনি দেখালোঁ তো গাইজ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ক'ৰ পৰা চাই আছে জনাবলৈ নিশ্চয় নাপাহৰিব তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম জয় হিন্দ বাই বাই